নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো এই ইউটিউব চেনেলটিলে আজি ভিডিঅ'টিত মই কেইটামান বস্তুৰ আনবক্সিং দেখুৱাম আৰু এই বস্তুকেইটা আনিছো ফ্লিপকাৰ্টৰ পৰা আনিছো আৰু আজি পাই আছে আৰু এতিয়া গোটেই তিনিটা বস্তুৰ মই আনবক্সিং কৰিম এটা এটাকে গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে যদি নতুনকৈ আহিছে ইউটিউব চেনেলটিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু সকলো ধৰণৰ এইবিলাক ভিডিঅ' পাবৰ কাৰণে বেল আইকনটো প্ৰেছ কৰি ৰাখিব গতিকে আহক এতিয়া আমি এটা এটাকে কি বস্তু আহিছে সকলো গম পাব ভিডিঅ'টিত এটা এটাকে আনবক্সিং কৰোঁ এতিয়া আমি প্ৰথম খুলিম এইটো কি আছে খুলিলে গম পোৱা যাব খোলা আমি এতিয়া এইটো প্ৰথম খুলিম কি আহিলে আপোনালোকে দেখিবলৈ পাব বিখ্যাত কেচিখনে খোলা হৈছে বুলি চাওঁ কি হৈছে উলিয়াই এইটো দেখিছে আপোনাৰ হেলমেট মাউণ্ট আৰু এইটো কাম হৈছে আপোনাৰ মোবাইলটো লগাব পাৰি হেলমেটত আৰু নেক্সট আমি যোনটো খুলিম সেইটো হৈছে এনেকৈ মোবাইলটো লগাব পাৰি মোবাইলটো লগাই দেখাই দিয়া এয়া দেখিছে মোবাইলটো কেনেকৈ লগোৱা হয় এইটো হৈছে মোবাইল আৰু এই এনেকৈ এডজাষ্ট কৰিব পাৰি এইফালে পাছফালে এডজাষ্ট কৰা চিষ্টেম দিছে এইটো আপোনালোকে এডজাষ্ট কৰি ল'ব পাৰিব আপোনালোকে মোবাইলত ধুনীয়াকৈ মোবাইলটো এডজাষ্ট কৰি ল'ব পাৰিব লগতে হেলমেটত লগাই ল'ব পাৰিব এইটো হৈছে মোবাইল মাউণ্ট বুলি ক'ব লাগিব হেলমেটতো লাগে মোবাইলটো এনেকৈ লগাই ল'ব পাৰিব ঠিক আছে এইটো দাম হৈছে আপোনাৰ ইয়াত লিখা আছে দামটো হ'ব কিমান এইটো দামটো লিখা আছে ইয়াত আপোনাৰ কিমান দাম লিখা আছে এইটো প্ৰাইচটো লিখা নাই নেকি বাৰু দে আমি এতিয়া নেক্সট যোনটো আনবক্সিং সেইটো আনবক্সিং কৰোঁ নেক্সট যোনটো বক্স এইটো হৈছে আপোনালোকে দেখিলে এইটো মোবাইল মাউণ্ট এইটো আমি মোবাইলটো এডজাষ্ট কৰি ল'ব পাৰিলোঁ ধুনীয়াকৈ ঠিক আছে নেক্সট আমি যোনটো আহোঁ এইটো যোনটো বক্স খুলিছোঁ এইটো কি ওলাই চাওঁ এতিয়া খুলি আছে তিনিটাকৈ আমি প্ৰডাক্ট আনিছিলোঁ এটা অলৰেডি খোলা হৈ গ'ল এতিয়া নেক্সট আমি যোনটো 2 নম্বৰ সেই 2 নম্বৰটো আমি খুলি আছোঁ আহি গ'ল মাল এইটো কি মাল কি বস্তু আচ্ছা এইটো খোলা খোলাটো এইটো আহি গ'ল এইটো আচলতে হেলমেটত লগোৱা হয় হেলমেটত আপোনালোকে নিজৰ হেলমেটত এডজাষ্ট কৰি লগাব হেলমেটটো কেনেকৈ লগাব মই দেখুৱাই দিছোঁ হেলমেটটোত আপোনালোকৰ হ'ব এনেকৈ লগাই ল'ব পাৰিব আঠা দি লগাব লাগিব এইটো ধুনীয়াকৈ আঠা দি লগাই পিনে এইটো আপোনালোকে এডজাষ্ট কৰি লগাব পাৰিব ঠিক আছে এতিয়া আমি আহি যোনটো নেক্সট যোনটো প্ৰডাক্টটো খুলিম এইটো হৈছে আটাইতকৈ দামী প্ৰডাক্ট এইটো এইকেইটাৰ ভিতৰত আটাইতকৈ দামী প্ৰডাক্ট হৈছে এইটো হৈছে কি হ'ব আপোনালোকে ভিডিঅ' দেখিবলৈ পাব খুলি আছোঁ আমি যোনটো 3 নম্বৰ প্ৰডাক্ট সেই 3 নম্বৰ প্ৰডাক্ট খুলিছোঁ এইকেইটা 2 নম্বৰ বস্তু দেখিলে এইটো আহিছিলে এইটো হৈছে হেলমেটত এডজাষ্ট কৰি ল'ব পাৰিব ইয়াত নট আছে নটটো টাইট কৰি আপোনালোকে এডজাষ্ট কৰি ল'ব পাৰিব এইটো হৈছে 2 নম্বৰ প্ৰডাক্ট আমি থ'লোঁ এনেকুৱা ধৰণৰ পেকেট এটা আহিছিলে ঠিক আছে নেক্সট আমি আহিছোঁ যোনটো 3 নম্বৰ প্ৰডাক্টটো খুলিছোঁ আনবক্সিং কৰি আছে ফাইনেলি এইটো হৈছে আটাইতকৈ দামী প্ৰডাক্ট যিটো হৈছে বয়াৰ মাইক আৰু এই দেখিছে আপোনাৰ বয়াৰ মডেলটো হৈছে BY-MM1 এইটো হৈছে বয়াৰ মাইক আৰু মডেলটো হৈছে BY-MM1 ঠিক আছে এইটো হৈছে মাইক এইটো এতিয়া খুলিম এতিয়া খোলাচোন এইটো আৰু এইটো দাম হৈছে মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰি আনিছোঁ আৰু দামটো হৈছে 1753 টকা ইয়াৰ দাম যিটো আপোনালোকে DSLR হওক মোবাইল হওক দুইটা জেগাতে লগাব পাৰিব এইটো হৈছে মেইন মাইকটো দেখিছে ধুনীয়াকৈ আহিছে এইবিলাক আছে মাইক এইটো বয়া M1 মাইক এতিয়া ইয়াত কিবা কিবি আছে এক্সেসৰিজ আছে দেখাইছো কি কি আছে
এইবোৰ এডজাষ্ট কৰি লগাব লাগিব এটা এটাকৈ। এইডাল এনেকুৱা এটা কেবুল আহিছে, কেবুলডাল আছে, এইডাল কেবুল হৈছে কেমেৰাৰ বাবে যোনবিলাক DSLR কেমেৰাত লগোৱাব পাৰে এইডাল কেবুল, আৰু এইডাল কেবুল হৈছে মোবাইলৰ কাৰণে, মোবাইলৰ পৰা যদি মাইকটো কানেক্ট কৰে তেতিয়া এইডাল কেবুল লগাব লাগিব, আৰু এইডাল হৈছে DSLR লগাবৰ কাৰণে এইডাল ইউজ কৰিব লাগিব, ঠিক আছে। আৰু এইবিলাক কেনেকৈ ছেটিং কৰাই দেখাই দিম আপোনালোকক। এইটো হ'ব, এইটো ইয়াত এনেকৈ এডজাষ্ট কৰি লগাব পৰা যাব। আৰু DSLR লগাব কাৰণে এডাল যে আমি পাছফালে লগাই দিওঁ, এটা হৈ যাব DSLR, আৰু ইটো মূৰত এই মূৰটো লাগিব DSLR লাগিবগৈ, ঠিক আছে। DSLR লাগিব, আৰু এইটো হৈছে ইয়াৰ ওপৰত লাগিব, এইটো হৈ গ'ল। এইটো ফাইনেল মাইকৰ ছেটআপ, আৰু এই বস্তুটো লাগিব কেমেৰাৰ ওপৰত লাগিব। এই দেখিছে আপোনালোকে, এইটো কেমেৰাৰ ওপৰত আছে, কেমেৰাৰ ওপৰত এনেকৈ লাগি যাব, তলত থাকিব কেমেৰাটো, এইটো হ'ব মাইকটো, ঠিক আছে। এতিয়া আপোনালোকে যিটো চাউণ্ড শুনি আছে এইটো হৈছে এই বয়াৰ যোনটো মাইক, এই বয়াৰ মাইকৰ চাউণ্ড কোৱালিটিটো কেনেকুৱা আহিছে নিশ্চয় কমেণ্ট কৰি জনাব। মই এই মাইকটো ছেটআপ কৰি পিনে মাইকৰ যোনটো টেষ্টিং চাউণ্ড কোৱালিটি কেনেকুৱা আহিছে সেইটোকে মই টেষ্ট কৰিছোঁ, কেনেকুৱা আহিছে আপোনালোকে কমেণ্টত জনাব। এইটো হৈছে বয়া BY-MM1 মাইক হয়, আৰু এইটো দুটাত লগাব পাৰিব, মোবাইল এণ্ড কেমেৰা দুটাত লগাব পাৰিব, দুটা অপশ্যন দিছে। এতিয়া হৈছে মাইকৰ যোনটো কোৱালিটি কেনেকুৱা, চাউণ্ড কোৱালিটি কেনেকুৱা আহিছে সেইটো আপোনালোকে চাই কমেণ্ট কৰিব। এইটো হৈছে ইয়াৰ এই মাইকটোৰ চাউণ্ড কোৱালিটি। এয়া আছিল আজি ভিডিঅ'টো, কেনে পালে নিশ্চয় জনাব, যদি ভাল পালে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।